খুমটাইত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছটাকৈ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে এজন যুৱকে। দুৰ্ঘটনাত পতিত হৈ দুখন ভৰি ৰাজহাড় ভাগি যোৱাৰ পিছতো মানসিকভাৱে অতি শক্তিশালী এগৰাকী যুৱকৰ কাহিনী। শয্যাগত অৱস্থাত থাকিয়েই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছটাকৈ ৰেকৰ্ড গঢ়িলে গোলাঘাট জিলাৰ খুমটাইৰ এইজন প্ৰতিভাৱান যুৱকে। ঘৰৰ বাৰীতে ওখ গছৰ ডাল কাটি থকা অৱস্থাত আকস্মিকভাৱে খহি পৰাৰ পিছত গুৰুতৰভাৱে আহত হৈ ৩টা মাহ শয্যাগত হৈ আছিল। দুৰ্ভাগ্যৰ এই কালছোৱাত যুৱকজনে গঢ়িলে ছটাকৈ অভিলেখ। যুৱকজন হৈছে অনিমেষ বৰুৱা। খুমটাইৰ বেটিয়নী কাকতি গাঁৱৰ অনিমেষে ১ মিনিটত বুঢ়া আঙুলিটো ফুটাব পাৰে ৫৬ বাৰ পৰ্যন্ত। তাৰোপৰি ১০০ৰ পৰা ১লৈ ওলোটাই সংখ্যাসমূহ ২৬.৮৯ ছেকেণ্ডত গাই শেষ কৰে অনিমেষে। এই দুটা বিষয়ত চৰ্চা কৰিছিল শয্যাগত কালছোৱাত। ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছ, ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছ, এছিয়া বুক অফ ৰেকৰ্ডছ, আমেৰিকান বুক অফ ৰেকৰ্ডছ, ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডছ আৰু ব্ৰাভো ইণ্টাৰনেশ্যনেল বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছকে ধৰি বিশ্বৰ ৬টা গুৰুত্বপূৰ্ণ ৰেকৰ্ড গঢ়ি এতিয়া সকলোৰে বাবে হৈ পৰিছে আদৰ্শ। মৃত্যুৰ দুৱাৰৰ পৰা উভতি অহা অনিমেষে দুৰ্ভাগ্যৰ কালছোৱাটো সৌভাগ্য কঢ়িয়াই অনাত আনন্দিত অনিমেষৰ পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী। মই আকস্মিকভাৱে যেতিয়া আপোনাৰ দুৰ্ঘটনাত পতিত হৈছিলোঁ ২০২১ চনৰ ১৮ ডিচেম্বৰ তাৰিখে, এই ডাক্তৰৰ পৰামৰ্শ মতে মই ৩ মাহ সময় বেড ৰেষ্টত থাকিবলৈ মোক পৰামৰ্শ দিছিলে। আৰু সেই সময়খিনিতে মই এই কথাখিনি মনত আহিছিলে, ৰেকৰ্ডছৰ কথাখিনি। আৰু তাৰ বাবে মই দুটা কৰ্মৰ বাবে মই এপ্লাই কৰিছিলোঁ ৬টা বুকছ অফ ৰেকৰ্ডত। সেই কৰ্মকেইটা আছিলে মোৰ ১০০ৰ পৰা ১লৈকে ওলোটাকৈ ২৬.৮৯ মিলি ছেকেণ্ডত মই আবৃত্তি কৰা। আৰু এটা আছিলে মোৰ সোঁহাতৰ বুঢ়া আঙুলিটো ১ মিনিট সময়ত মই ৫৬ বাৰ ফুটোৱা। সেই দুটা কৰ্মৰ বাবে মই ৬টা বুকছ অফ ৰেকৰ্ডৰ বাবে স্বীকৃতি লাভ কৰিছিলোঁ। পাবলৈ সক্ষম হৈছে। হয়, মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ, ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডছ, ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছ, ব্ৰেভো ইণ্টাৰনেশ্যনেল বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ, এছিয়া বুক অফ ৰেকৰ্ডছ আৰু আমেৰিকা বুক অফ ৰেকৰ্ডছ, এই ৬টা আছিলে। কি ক'ব? সুখী পালে মই যথেষ্টই সুখী বুলি ক'ব লাগিব, যিহেতু যন্ত্ৰণাৰ মাজত মই ৰেকৰ্ডখিনি কৰিবলৈ সক্ষম হৈছিলোঁ। বিশেষ জৰ্জৰিত শৰীৰ লৈ পেলাই মই কৰিছিলোঁ বাবে মই নিজে বহুত সুখ অনুভৱ কৰিছোঁ। আগলৈ কি আৰু কৰাৰ সপোন আছে নেকি? আগলৈ মই বৰ্তমান আপোনাৰ গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে আবেদন কৰি থৈছোঁ। তাৰ ফলাফলটো কি আহে মই নাজানো বাৰু, তথাপিতো মই আবেদন কৰিছোঁ। খুমটাইৰ পৰা বাবুল গগৈ ৰিপৰ্ট, নিউজ নেষ্ট।